নমস্কাৰ বন্ধুসকল, আকৌ আহিছোঁ আপোনালোকৰ লগত। চাওক আমি ক'ত আছোঁ, এটা বিলৰ মাজত আছোঁ। অসমৰ এটা বিল হয়, ধামৰ বিল বুলি সকলোৱে জানে, আৰু আমিও জানো এইটো ধামৰ বিল বুলি কয়। আৰু আমি সেই বিলখনতে আছোঁ, একেবাৰে বিলৰ মাজভাগত আছোঁ। সেইফালে পাহাৰ আপোনালোকে নিশ্চয় চাইছে, পাহাৰ চাইছে, আৰু সেইফালেও বহুত দূৰ দূৰলৈকে ঘৰ বাৰী কিবা আছে মানুহৰ, কিন্তু ভালদৰে আপোনালোকে হয়তো দেখি পোৱা নাই। ইফালে চাওক, ভালকৈ হয়তো দেখি পোৱা নাই আপোনালোকে, কিন্তু এইখন বিল ডাঙৰ এটা বিল, ধামৰ বিল। এইখন বিলতে হাতী ওলায়, আৰু হাতী থাকে। কেতিয়াবা কেতিয়াবা 24-25 জনীয়া এটা গ্ৰুপ ওলাই আহে, হাতী জাক এটা আহে। মাজে মাজে মানুহো বহুত ক্ষতি হয়, শুনা পাওঁ, আমি দেখাও পাইছোঁ বহুত। আমি তাতে আহিছোঁ, আৰু এইটো ধামৰ বিলৰ লগত এইটো ভাইমণি পাহাৰৰ ওচৰতে আমি আছোঁ। ভাইমণি পাহাৰৰ পৰা 500 মিটাৰমান হ'ব দূৰত আছোঁ আমি। আচল কথাটো হ'ল, আমি ইয়াত যেতিয়া আহিলোঁ একেবাৰে ভাল পৰিৱেশ আছিল, মানে পৰিৱেশটো ইমান ভাল আছিল যে চাবলগীয়া এটা পৰিৱেশ আছিল। আৰু লাহে লাহে এতিয়া এনেকুৱা হৈ আহি আছে, 4টামান বাজিছে, আৰু ইয়াত 5টা-6টালৈকে একেবাৰে পৰিষ্কাৰ হৈ থাকে ইয়াৰ যিটো পৰিৱেশটো, আৰু ঠাইখন একেবাৰে দেখাত ভাল লাগে। কিন্তু হঠাৎ কেনেবা এনেকুৱা বতাহ উঠি আহিছে। আমি থিয় হৈ আছোঁ ঠিক, কিন্তু আপোনালোকে হয়তো দেখা নাই যে কেনেকুৱা পৰিৱেশত আছোঁ, বতাহ কেনেকুৱা বলি আছে। চাওক, বাইকখন পূৰা স্পীডত গৈ আছে বহুত, কিন্তু সি আগবাঢ়িব পৰা নাই বতাহৰ কাৰণে। তো এনেকুৱা বতাহ চলিছে, কিয় হঠাৎ এনেকুৱা হ'ল আমি নাজানো। চাওক, তাতে এটা JCB কাম কৰি আছে, গাড়ীবিলাক চলি আছে, কিন্তু বহুত শ্ল' চলি আছে। চাৰিওফালে চাওক, এইবিলাক পাহাৰবিলাক একেবাৰে ক্লিয়াৰ দেখা যায়। আগতে দেখা গৈছিল, কিন্তু বৰ্তমান আজিৰ ডেটত চাওক, একেবাৰে মানে এন্ধাৰ যেন লাগিছে, ৰাতি হোৱা যেন লাগিছে, যে সন্ধিয়া হৈ গ'ল। কিন্তু আচলতে এইটো কিয় বা হ'ল নাজানো, আমি হঠাৎকৈ এনেকুৱা পালোঁ। ফ্ৰেণ্ড এটা আছে মোৰ লগত, সি মোবাইল চাই আছে, তাতে বহি মোবাইল চাই আছে। আৰু ইফালে মানুহৰ ঘৰ দুৱাৰ অলপ আছে, এইবিলাক ডামৰ বিলতে পৰে ঘৰ দুৱাৰবিলাক। আৰু আমি আছোঁ এটা সৰু এটা দ্বীপৰ নিচিনা, মানে কোনোবাই হয়তো ঘৰ বনাব নেকি বিলৰ মাজত, না কিবা বনাব, সৰুকৈ এটা মানে মাটিৰে কৰি ৰাখিছে মাটি। আমি তাতে আছোঁ। আৰু চাওক, এইবিলাক ফল চাওক, এই গছটোৰ ফলবিলাক চাওক কেনেকুৱা। আমি য'ত আছোঁ কিমান ভাল লাগছে, বহুত লাগিছে। কি ফল নাজানো নামটো, হয়তো আগত শুনিছিলোঁ, কিন্তু পাহৰি গ'লোঁ চাগে হঠাৎ। আমি ইয়াতে আছোঁ। এটা বগৰী গছ আছে মাজত, আৰু দুটা এনেকুৱা গছ আছে, এইটো ফলৰ গছ আছে দুটা, আৰু তাতে সৰু সৰু দুটা হৈ আছে। আৰু ইফালে পানী, বিলৰ পানী। চাওক, পৰিৱেশটো চাওক। আৰু ধানবিলাক কাটিছে, এইবিলাক কাটি সেনে শেষ হোৱা নাই, কাটিয়ে আছে মানুহে। আৰু হাতীৰ ভয়, কেতিয়াবা কোনফালৰ পৰা হাতী আহি যায়। আবেলি হ'লে হাতীবিলাক ওলাই আহে। আমিও ৰখি আছোঁ, হাতীবিলাক চাম। মানুহো আহি আছে বাইকত, বা ইহঁত আহি আছে মানুহবিলাক, সকলোৱে মিলি হাতী চাওঁ কোনফালৰ পৰা আজি ওলাই আহে। এইফালে মন্দিৰ আছে এটা, হাতী কোনফালৰ পৰা ওলাই আহে আপোনালোকক দেখাম। হাতীবিলাক ওলাই অহাৰ পিছত ভাল লাগিছে, কিন্তু পৰিৱেশটো চাওক। এইখন ভাইমণি যিটো পাহাৰ আছে, ভাইমণি মেলা হয় প্ৰতি বছৰে, 3 দিনেকৈ মেলা এটা হয় ইয়াত। বহুত দূৰলৈকে বিলখন, বিৰাট ডাঙৰ বিল। এই সিফাললৈকে আপোনালোকে হয়তো চাইছে অলপ কিমান দূৰলৈকে আছে। কিন্তু সেইবিলাক যদিও আছে, সেইবিলাকো ধামৰত পৰে। তাৰো সিফালে ধামৰ বিল আৰু আছে। অ'কে, আজি ইয়ালৈকে সমাপ্ত কৰিলোঁ।